এই মুহূৰ্তত এক ব্ৰেকিং নিউজ। পঞ্চায়ত নিৰ্বাচনক লৈ প্ৰথমবাৰৰ বাবে মুখ খুলিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ মন্তব্য। প্ৰথমবাৰৰ বাবে দলীয় প্ৰতীক অবিহনে অনুষ্ঠিত হ'ব ৰাজ্যত পঞ্চায়ত নিৰ্বাচন আৰু এইবাৰৰ নতুন পদ্ধতিৰে হ'ব পঞ্চায়ত নিৰ্বাচন। জনাই আছো এই গুৰুত্বপূৰ্ণ খবৰ আৰু কোনে কোনে এইবাৰৰ পঞ্চায়ত নিৰ্বাচন খেলিব পাৰিব জনাই আছো সবিস্তাৰে খবৰ। পঞ্চায়ত নিৰ্বাচনত মেম্বাৰত প্ৰতীক চিহ্ন নাথাকে। এই মুহূৰ্ততে ডাঙৰ খবৰ, পঞ্চায়ত নিৰ্বাচনত এইবাৰ মেম্বাৰৰ কোনো ধৰণৰ প্ৰতীক চিহ্ন নাথাকে। কোনো ৰাজনৈতিক দলে নিজৰ চিম্বলত প্ৰাৰ্থী দিব নোৱাৰিব। আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ সদস্য এই দুয়োটা চিম্বল থাকিব বুলি মন্তব্য কৰিছে হিমন্ত চৰকাৰে আৰু মেম্বাৰক কোনো পাৰ্টীয়ে টিকট নিদিয়ে বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। সভাপতি মেম্বাৰসকলে পিছত নিৰ্বাচন কৰিব। সভাপতিৰ কাৰণে কোনো ধৰণৰ নিৰ্বাচন নহয়, মেম্বাৰসকলে পিছত নিৰ্বাচন কৰিব সভাপতিক আৰু মেম্বাৰৰ বাবে চিম্বল আইন অনুসৰি ব্যৱহাৰ কৰিব নোৱাৰিব আৰু মেম্বাৰসকলে কোনো ধৰণৰ চিম্বল আইন অনুসৰি ব্যৱহাৰ কৰিব নোৱাৰিব আৰু নিৰ্বাচনী তাৰিখ ঘোষণাৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে আজিৰ দিনটোতে ডাঙৰ ঘোষণা আৰু পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথমবাৰৰ বাবে মুখ খুলিছে। প্ৰথমবাৰৰ বাবে দলীয় প্ৰতীক অবিহনে এইবাৰ পঞ্চায়ত নিৰ্বাচন ৰাজ্যত অনুষ্ঠিত হ'বলৈ গৈ আছে আৰু নতুন পদ্ধতিৰে হ'ব এইবাৰৰ পঞ্চায়ত নিৰ্বাচন আৰু এইবাৰৰ পঞ্চায়ত নিৰ্বাচন কোনে কোনে খেলিব পাৰিব জনাই আছো এই খবৰ। পঞ্চায়ত নিৰ্বাচনত মেম্বাৰত কোনো ধৰণৰ প্ৰতীক চিহ্ন নাথাকে বুলি মন্তব্য কৰিছে হিমন্ত চৰকাৰে। কোনো ৰাজনৈতিক দলে নিজৰ চিম্বলত প্ৰাৰ্থী দিব নোৱাৰিব। আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ সদস্য এই দুয়োটা চিম্বল থাকিব বুলি মন্তব্য। এই মুহূৰ্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি মন্তব্য কৰিছে শুনাই লৈছে এই বিশেষ মন্তব্য। ইলেকশনত আপোনালোকে জানে যে মেম্বাৰত প্ৰতীক চিহ্ন নাথাকে। কোনো পলিটিক্যাল পাৰ্টিয়ে নিজৰ চিম্বলত কেণ্ডিডেট দিব নোৱাৰিব, কিন্তু এপি মেম্বাৰ আৰু জেপি মেম্বাৰ এই দুইটাত আমাৰ চিম্বল থাকিব। মেম্বাৰ আমাৰ পাৰ্টিয়েতো টিকট নিদিয়ে মেম্বাৰত, মানে পঞ্চায়ত সভাপতিজন মেম্বাৰসকলে পিছত নিৰ্বাচন কৰিব। গতিকে সভাপতিৰ সময়ত পাৰ্টিৰ কেণ্ডিডেট দিয়ে নিদিয়ে, জিকা মানুহে আকৌ দলতো যোগদান কৰিব পাৰে বা আমাৰ দলৰ মানুহো খেলি জিকিব, কোনেও দিব নোৱাৰে, কোনো ৰাজনৈতিক দলেই দিব নোৱাৰে। আমি মেম্বাৰ ইলেকশ্যনৰ কাৰণে চিম্বলটো আইন অনুসৰি তাত ব্যৱহাৰ কৰিব নোৱাৰিম। য'ত যোগদান কৰিব পাৰিব তাত। এইটো ফৰ দ্য ফাৰ্ষ্ট টাইম যাতে পঞ্চায়তক আমি তৃণমূল পৰ্যায়ৰ পঞ্চায়তক ৰাজনীতিৰ পৰা আমি মুক্ত কৰি ৰাইজৰ কাৰণে সমাজৰ যিবিলাক মানুহে এটা অগ্ৰণী ভূমিকা ল'ব পাৰে, বহুত মানুহে পঞ্চায়তৰ কাম কাজক সমালোচনা কৰে, এইবাৰ তেওঁলোকে নিজে নিৰ্বাচনত উঠিব পাৰিব আৰু নিজে গোটেই ব্যৱস্থাটোৰ অংশ হ'ব পাৰিব। মইতো বাৰে বাৰে আহ্বান কৰি আছো যে এইটো এটা সুযোগ। আমি লিখা পঢ়া কৰি ফেচবুক ছ'চিয়েল মিডিয়াত লিখা পঢ়া কৰিলে সমাজৰ পৰিৱৰ্তন নহয়। সমাজৰ যিসকলে পৰিৱৰ্তন বিচাৰে তেওঁলোকে নিজে যেতিয়া ব্যৱস্থাটোৰ অংশ হ'ব তেতিয়াই সমাজৰ পৰিৱৰ্তন হ'ব। বহুত মানুহে পলিটিক্যাল পাৰ্টিৰ মেম্বাৰ হ'ব নোখোজে, কিন্তু এইবাৰ আমি সুযোগ দিছোঁ যে আপুনি পলিটিক্যাল পাৰ্টিৰ মেম্বাৰ নোহোৱাকৈও পঞ্চায়তৰ সভাপতিলৈকে আপুনি নিজৰ দায়িত্ব ল'ব পাৰিব আৰু যাতে এটা ইকুৱেল ফুটিং থাকে সেইকাৰণে কোনো ৰাজনৈতিক দলেই টিকেট নিদিয়ে।